আপোনাৰ বাবে সামান্য কথা প্ৰভু। আপুনি যদি পূৰ্ণ ব্ৰহ্ম অৱতাৰ ধাৰণ নকৰে তেনেতে প্ৰভু ব্ৰহ্মলোক, দেৱলোক আৰু মৰ্ত্যলোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ মহাতেজ নিস্তেজ হৈ পৰিব প্ৰভু। তেন্তে লক্ষ্মী কান্তং কমল নয়নং योगिर्भिध्यानगं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं। ধৰ্ম আৰু শান্তি ৰক্ষা কৰি আহিছে। বিশেষত এই দেৱৰো বঞ্চিত ভাৰতভূমিত অধৰ্ম ইমান প্ৰবল হৈ গৈছে যে বসুমতী কম্পিত হৈ পৰিছে। সেইবাবে আপুনি যদি বসুমতীৰ মুক্তিৰ বাবে এটা নতুন ৰূপ ধাৰণ নকৰে তেনেহ'লে বসুমতী পাপসাগৰত ডুব যাব প্ৰভু। সঁচা কথা প্ৰভু। অন্যায় অনীতিৰ কলীয়া ডাৱৰে চাৰিওফালে চাৰি ধৰিছে আকাশ। যেনিয়েই চাওঁ প্ৰভু তেনিয়েই দেখোঁ মই ভীষণ খন্তেকতে যেন পৃথিৱী ডুব যাব পাপ সাগৰত। নিস্তেজ হৈ পৰিব তিনিও শক্তি সৌ আকাশৰ দুৰ্নীতিবাদ। ভক্তি ৰঞ্জন অৰ্পণ কৰিছোঁ প্ৰভু। অনুমতি কৰিলে প্ৰদান এটি নিবেদন কৰোঁ প্ৰভু। কোৱা ধৰিত্ৰী, কিবা আছে নিবেদন তোমাৰ? প্ৰভু, পৃথিৱীৰ নৰ সমাজে সত্য ধৰ্ম অধৰ্মৰ লৈছে আশ্ৰয়। আজি মই অতিকে ভাৰাক্ৰান্ত প্ৰভু। পাপ আৰু অনীতিৰ ভাৰাক্ৰান্ত তুলিছে প্ৰভু। প্ৰভু, সৰজোৰে কৰিছোঁ মিনতি, পূৰ্ণ ব্ৰহ্মৰূপে জন্ম গ্ৰহণ কৰি দুষ্টক দমন কৰি শান্তক পালন কৰি অভাগীক মুক্তি দিয়ক প্ৰভু। বসুমতী, তোমাৰ নাভিমণ্ডলৰ পৰা মুখমণ্ডললৈকে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ এক পূৰ্ণ অৱতাৰ ধৰাটো সামান্য কথা নহয়। ই আপোনাৰ বাবে সামান্য কথা প্ৰভু। আপুনি যদি পূৰ্ণ ব্ৰহ্ম অৱতাৰ ধাৰণ নকৰে তেনেতে প্ৰভু ব্ৰহ্মলোক, দেৱলোক আৰু মৰ্ত্যলোকৰ মাজত কোনো পাৰ্থক্য নাথাকিব। ব্ৰহ্মা, বিষ্ণু
আৰু ৰুদ্ৰৰ মহাতেজ নিস্তেজ হৈ পৰিব প্ৰভু। তেন্তে সেয়ে হওক, আমি যোগ মায়া আৰু নাৰদক স্মৰণ কৰোঁ। তেওঁলোক আহি পালেই পূৰ্ণৰূপ বিষয়ে কৰিম প্ৰকাশ। বসুমতী, যোৱা তুমি এবে নিজ স্থানলৈ, তোমাৰ মুক্তি অচিৰেই হ'ব। ভাল প্ৰভু। যোগমায়া, যোগমায়া। প্ৰভু, দাসীৰ প্ৰণিপাত কৰক গ্ৰহণ। আপোনাৰ স্মৰণ বুজি হলো উপস্থিত। আদেশ কৰক, কি কাৰ্য কৰিম সাধন। সকলো কৰি প্ৰভু, আকাশ মাৰ্গত নাৰদৰ বাণী শুনা গৈছে। জয়, আমি তেওঁকো স্মৰণ কৰিছিলোঁ। জয় হৰি, নাৰায়ণ ৰাম জয় হৰি গোবিন্দ হে নাৰায়ণ হে ৰাম